দশমমান শ্ৰেণীৰ গণিতৰ সকলো অধ্যায়ৰ অনুশীলনীসমূহৰ সমাধান প্ৰস্তুত কৰাৰ মানসেৰে আজি এই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আশা কৰোঁ এই ভিডিঅ'টোৰ জৰিয়তে তোমালোক অলপ হ'লেও লাভৱান হ'বা। আজি আমি গণিতৰ ষষ্ঠ অধ্যায় ত্ৰিভুজৰ অনুশীলনী 6.1 কৰাৰ চেষ্টা কৰিম। অনুশীলনী 6.1ত আমাক কেইটামান খালী ঠাই পূৰ কৰিব দিছে। ইয়াৰ প্ৰথম প্ৰশ্নটো দিছে সকলোবোৰ বৃত্তই ডেছ। আমাৰ হাতত দুটা অপশ্যন দিছে, সৰ্বসম আৰু সদৃশ। সকলোবোৰ বৃত্ত কি হ'ব? সৰ্বসম হ'ব নে সদৃশ হ'ব? আমি জানো যে সকলোবোৰ বৃত্তই কি হ'ব? সদৃশ হ'ব। সৰ্বসম নহয়। সৰ্বসম কিয় নহয়? সৰ্বসম নোহোৱাৰ কাৰণটো হ'ল যে সকলোবোৰ বৃত্ত বুলি কোৱাৰ লগে লগে আমি এটা ডাঙৰ বৃত্ত আঁকিলোঁ আৰু এটা সৰু বৃত্ত আঁকিলোঁ। ইহঁত সৰ্বসম হ'বলৈ ইহঁতৰ ব্যাসাৰ্ধবিলাক সদায় সমান হ'ব লাগিব। কিন্তু সকলোবোৰ বৃত্তৰ ব্যাসাৰ্ধ জানো সমান নহয়, গতিকে আমাৰ উত্তৰটো হ'ব সদৃশ। ঠিক সেইদৰে 2 নম্বৰটো দিছে সকলোবোৰ বৰ্গই ডেছ, সদৃশ আৰু সৰ্বসম। এতিয়া সকলোবোৰ বৰ্গ বুলি কোৱাৰ লগে লগে ডাঙৰ বৰ্গ থাকে আৰু সৰু বৰ্গ আছে। এইটো এটা যেনিবা ডাঙৰ বৰ্গ আৰু এইটো সৰু বৰ্গ। এই বৰ্গবোৰ সৰ্বসম হ'ব পাৰে জানো? সৰ্বসম হ'ব লাগিলে কোণবোৰ 90 ডিগ্ৰী হোৱাৰ লগতে বাহুৰ যোগবোৰ কি হ'ব লাগিব? সমান সমান হ'ব লাগিব। কিন্তু যিহেতু এটা ডাঙৰ বৰ্গ আৰু এটা সৰু বৰ্গ, যিহেতু দেখাত একে, গতিকে ইহঁতক আমি কি ক'ম? সদৃশ বুলি ক'ব পাৰিম। 3 নম্বৰত দিছে সকলোবোৰ ডেছ ত্ৰিভুজ সদৃশ। আমাৰ হাতত অপশ্যন দিছে সমদ্বিবাহু আৰু সমবাহু। এতিয়া সকলোবোৰ সমবাহু ত্ৰিভুজ সদৃশ হ'ব। সমবাহু ত্ৰিভুজ মানে যিবোৰ ত্ৰিভুজৰ সকলোবোৰ বাহু সমান, অৰ্থাৎ 3টা বাহু সমান। সমদ্বিবাহু ত্ৰিভুজ বুলি ক'লে অকল 2টা বাহুহে সমান হ'ব পাৰে। 4 নম্বৰ দিছে সমসংখ্যক বাহু থকা 2টা বহুভুজ সদৃশ হ'ব যদিহে সিহঁতৰ অনুৰূপ কোণবিলাক ডেছ আৰু সিহঁতৰ অনুৰূপ বাহুবিলাক ডেছ। আমাৰ হাতত অপশ্যন দিছে সমান আৰু সমানুপাতিক। এটাত কোনোবাটোত সমান বহিব, কোনোবাটোত সমানুপাতিক বহিব। এতিয়া সমান সংখ্যক বাহু থকা 2টা বহুভুজ, আমি ধৰিলোঁ বহুভুজ 2টা এইটো। সমান সংখ্যক বুলি কোৱাৰ লগে লগে আমি কি ধৰিলোঁ? ইয়াতে 4টা বাহু আছে, ইয়াতেও 4টা বাহু আছে। সিহঁতৰ অনুৰূপ কোণবিলাক ডেছ। ইহঁতৰ অনুৰূপ কোণবিলাক কি হ'ব লাগিব? সদৃশ হ'ব লাগিলে ইহঁতৰ অনুৰূপ কোণবিলাক সদায় সমান হ'ব লাগিব, অৰ্থাৎ ইয়াতে হ'ব সমান। আৰু সিহঁতৰ অনুৰূপ বাহুবিলাক হ'ব লাগিব সমানুপাতিক। সমানুপাতিক মানে এইটো আৰু এইটোৰ অনুপাত, ঠিক সেইদৰে এইটো আৰু এইটোৰ অনুপাত, এইটো আৰু এইটোৰ অনুপাত আৰু এইটো আৰু এইটোৰ অনুপাত একে হ'ব লাগিব। ইয়াক কয় সমানুপাতিক। 2 নম্বৰ প্ৰশ্ন দিছে এযোৰ সদৃশ চিত্ৰৰ ছবি আঁকিব দিছে, এযোৰ অসদৃশ চিত্ৰৰ ছবি আঁকিব দিছে। সদৃশ চিত্ৰৰ ছবি বুলি ক'লে আমি বৰ্গ আঁকিব পাৰোঁ। এটা ডাঙৰ আৰু এটা সৰু হ'লেও ইহঁত কিন্তু সদৃশ, কাৰণ ইহঁতৰ কোণবিলাক সমান। সকলোৰে 90 ডিগ্ৰী কোণ আঁকিলোঁ আৰু এইটো বাহুৰ অনুপাতৰ লগত এই 2টা বাহুৰ অনুপাত একে হ'ব। ঠিক সেইদৰে এই 2টা বাহুৰ অনুপাত আৰু এই 2টা বাহুৰ অনুপাতো একে হ'ব। অসদৃশ চিত্ৰৰ ছবি হ'লে আমি এটা বৰ্গ আৰু এটা আয়ত আঁকিব পাৰোঁ। 3 নম্বৰটো দিছে 2টা চতুৰ্ভুজৰ ছবি দিছে আৰু চতুৰ্ভুজ 2টা সদৃশ হয় নে নহয় চাব দিছে। যদি সদৃশ হ'ব লাগে তেতিয়াহ'লে বাহুৰ অনুপাতবোৰ একে হ'ব লাগিব আৰু কোণবিলাক সমান হ'ব লাগিব। ইয়াতে আমি দেখিলোঁ যে এইটো বাহুৰ অনুপাতৰ লগত এইটো বাহু, এইটোৰ লগত এইটো, এইটোৰ লগত এইটো আৰু এইটোৰ লগত এইটো অনুপাতটো মিলি আছে। কিন্তু ইহঁতৰ কোণকেইটা চাব গ'লে এই এটা কোণৰো 90 ডিগ্ৰী নহয়, কিন্তু এই ছবিটোত 4টা কোণ কিমান হৈ আছে? 90 ডিগ্ৰী হৈ আছে। গতিকে আমি এই 2টা ছবি, 2টা চতুৰ্ভুজ সদৃশ নহয় বুলি ক'ব পাৰিম। ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ এই ভিডিঅ'টোৰ পৰা তোমালোকে যথেষ্টখিনি শিকিব পাৰিলা। আগলৈ এনেকুৱা আৰু ভিডিঅ' বনাই থাকিম, য'ত তোমালোকৰ গণিতৰ সকলোবোৰ অধ্যায়ৰ প্ৰশ্ন উত্তৰবিলাক কৰাৰ চেষ্টা কৰা হ'ব। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু মোৰ এই নতুন চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। ধন্যবাদ।